হাই ৱেলকাম বেক মই আপোনাৰ পৰ্কখিনি ধুলোঁ বঢ়িয়াকৈ নিমখেৰে ধুই লৈছোঁ ৩-৪বাৰমান এই বিজালটো থাকে যে সেইটো নোহোৱা হৈ যায় আৰু এইখিনি মছলা ৰেডি কৰি আছোঁ এই কি মানে কেনেকৈ কৰিম এইখিনি মই দেখাম আপোনালোকক বৰ্তমান এইখিনি মই বইল হ'ব দিওঁ দেৰিয়ে হৈছে ৬টা বাজি গ'ল মই দেখাই আছোঁ দেই চাই থাকিব ৰাইজসকল আগৰখিনিতো মই দেখালোঁ এতিয়া সেইখিনি মানে গাহৰিৰ তেলখিনি আছিলে সেইখিনি মই বইল হ'ব দিলোঁ প্ৰেছাৰ কুকাৰত উঠাই দিছোঁ এইখিনি আপোনাৰ গাহৰিৰ মাংস মানে হেৰি কি বুলি কয় পঠা মাংস টাইপৰ যে যিটো মাংস সেইখিনি অইল আছিলে তেল সেইখিনি বইল হ'ব দিছোঁ এইখিনি নিমখেৰে মই ৩-৪বাৰ ধুই ল'লোঁ আৰু এবাৰ এইখিনি ছেপাৰেটকৈ বনাম আৰু সেইটো ছেপাৰেটকৈ বনাম কেনেকৈ কি হেল্ল' গাইজ মই এতিয়া মছলাখিনি বনাম এই মিক্সিত মই ৰেডি কৰিছোঁ বিশেষ একো নাই মই বাহিৰা মছলা একো ব্যৱহাৰ কৰা নাই চব গোটা কিনি আনিছোঁ ইয়াত আপোনাৰ হেৰি আছে গৰম মছলা আছে জিৰা আছে তাৰপিছত আপোনাৰ আদা নহৰু শুকান জলকীয়া পিঁয়াজ এইখিনি আছে এইখিনি মই এটা পেষ্ট এটা বনাম পেষ্ট বনাই এইখিনি মানে বেষ্ট মছলা হ'ব বাকী আৰু মছলাখিনি পিছা হৈ গ'ল চাওঁ আহিছেনে কালাৰ ভাল কালাৰ আহিছেনে চাই থাকিব দে মই বনাই আছোঁ ৰাইচ মই ফাৰ্ষ্ট বেটছ যিটো তেল গাহৰি আছিলে সেইখিনি বইল কৰিলোঁ এইখিনি চাওক এইখিনি মই এতিয়া থৈ দিম অকণমান এতিয়া মই যিখিনি মাংস টাইপৰ আছিলে গাহৰি সেইখিনি বইল হ'ব দিওঁ চাই থাকিব ঘামিয়ে গ'লোঁ বনাই আছোঁ অকলে ৰাইজ এতিয়া মই পুদিনা ধনিয়া এখন চাটনি বনাম দেই এইবোৰ চাওক মই এইবোৰ ৰেডি কৰিছোঁ এইবোৰ ধনিয়া হয় পুদিনা হয় নহৰু অকণ আছে অকণ আদা আছে পিঁয়াজ এই কেঁচা জলকীয়া আৰু এইটো অকণমান বিলাহী এইখিনি মিক্স কৰি পেলাই তাত তেল নিমখ অকণ দিম এইখিনি মই চাটনি এটা বনাম মোৰ গ্ৰীণ চাটনি হৈ গ'ল অকণমান পানী বেছি হৈছিলে ওলাইছিলোঁ ওপৰেদি মচিলোঁ মিক্সিটো তথাপি হৈছে আৰু এই চাওক হৈছেনে কালাৰ ভাল হৈছে ঠিকে আছে মই অকণমান টেষ্ট কৰি চাইছিলোঁ চাই থাকিব দে আৰু আছে বনাব লগা আছে আৰু চাই থাকিব হা